স্কুলত অনুপস্থিত থকাৰ বাবে ছুটী মঞ্জুৰৰ আবেদন। মাননীয় প্ৰধান শিক্ষক, প্ৰধান শিক্ষয়িত্ৰী। এতিয়া আপোনালোকৰ স্কুলত প্ৰধান শিক্ষকো থাকিব পাৰে বা প্ৰধান শিক্ষয়িত্ৰী থাকিব পাৰে, যোনটো থাকে সেইটো দি ল'ব। তাৰিখটো দিব ইয়াতে, তাৰিখ, বিষয়, স্কুলত অনুপস্থিত থকাৰ বাবে ছুটী মঞ্জুৰৰ আবেদন। মহাশয়, মহাশয়া, বিনীত নিবেদন এই যে মোৰ পুত্ৰ, কন্যা, পুত্ৰ হ'লে পুত্ৰ বুলি দিব, কন্যা হ'লে কন্যা বুলি দিব, শ্ৰীমান, কুমাৰী, আপোনাৰ স্কুলৰ কোন শ্ৰেণীৰ হয় সেই শ্ৰেণী দিব, স্কুলৰ নামটো দিব, শাখাৰ ছাত্ৰ-ছাত্ৰী, ক্ৰমিক নম্বৰ, আপোনালোকৰ ৰোল নম্বৰটো দি দিব ইয়াতে। তেওঁৰ অসুস্থতাৰ কাৰণে যোৱা ইমান তাৰিখৰ পৰা, ইয়াতে আপোনাৰ তাৰিখটো দিব কোন তাৰিখৰ পৰা কোন তাৰিখলৈ, ইমান তাৰিখৰ পৰা ইমান তাৰিখলৈ তেওঁ শ্ৰেণীত উপস্থিত থাকিব নোৱাৰিলে। সেয়ে মহোদয়াক অনুৰোধ জনাওঁ যে উক্ত দিনবোৰৰ বাবে ছুটী মঞ্জুৰ কৰি বাধিত কৰে যেন। ধন্যবাদ, আপোনাৰ বিশ্বাসী। ইয়াতে আপোনাৰ নামটো দি ল'ব। এনেকৈ লিখি এখন ছুটী মঞ্জুৰিৰ আবেদন পত্ৰ। ধন্যবাদ।